বন্ধুসকলে চাইকেল চলাই চলাই গৈ আছোঁ। লগৰ কেইটাই ফোন কৰিছিলে, মানে আজি মাতিছিলে, মানে বগৰী খামগৈ বা বগৰী পাৰি বগৰী খুন্দিম বুলি কৈছিলে। সেইকাৰণে গৈ আছোঁ চাইকেল চলাই চলাই, বগৰী খাবগৈ লাগিব। আৰু সিহঁতি চাগে ৰখি আছে। আমি আৰু এজন লগৰ এটা আহি আছে, ময়ো গৈ আছোঁ। নমস্কাৰ, মই আজি অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এতিয়া আমি দিচাং নৈ কিনাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আমি এতিয়া গৈ আছোঁ নদীৰ কাষে কাষে আমি গৈ আছোঁ, মানে এতিয়া আমি বগৰী খাবলৈ বুলি গৈ আছোঁ। আৰু লগৰীয়াও উঠি গৈ আছে, অলপ ভাইটি দুটামানো গৈ আছে লগত লগৰ কেইটামানো আছে, আৰু আমাতকৈ ভাইটি দুটামান আছে। এয়া আমি গৈ আছোঁ, চাই থাকক বন্ধুসকলে। এই নদীত যে দেখিছে, কোনে কোনে চিনি পায়, এইটো কি হয় কওকচোন, কমেণ্ট কৰি জনাব। এই আমি গৈ আছোঁ বগৰী খাবলৈ। এয়া দেখিছে বগৰী পাৰি আছে লগৰ কেইজনে। মই আহি আছোঁ পিছে পিছে, মানে মোৰ অহাটো দেৰি হৈ গ'লে। এইকেইজন দেখিছে চাপৰতে বগৰী গছজোপা আছে, কোনো অসুবিধা হোৱা নাই, পাৰিবলৈ ইমান কষ্ট হোৱা নাই। গৈ আছোঁ বগৰী খাবলৈ। আৰু পাইছোঁহি বগৰী গছজোপা চব, সকলোৱে বগৰী পাৰি আছে, ৰখি আছে চব। সেইজোপা বগৰী গছ আপোনালোকে দেখিছে, চাপৰতে আছে বগৰী গছজোপা চব। দেখিছেনে এইটো কিমান চাপৰতে আছে। বঢ়িয়া। পাৰা কি কৈছা তোমালোকে? এইজোপা বগৰী গছ দেখিছে, চব বগৰী, কিমান বগৰী লাগি আছে। মনো জমকৈ দেখাই দিয়া বগৰীজোপা। এতিয়া আমি বগৰী পাৰিম আৰু চবেই আহি দিব। স্কুলৰ বন্ধ, ল'ৰা ছোৱালী নাই, স্কুল আমিয়ে খাই দিওঁ এতিয়া। বহুত হৈ গ'ল। বগৰী পাৰিছিলোঁ যে, বগৰী ইমানখিনি পালোঁ, বেছি নহয় আৰু মানুহো বেছি নাই, সেইকাৰণে কমকৈ পাৰিলোঁ। বগৰীজোপা এইজোপা আৰু বগৰী বহুত লাগি থাকিলে বহুত লাগি আছে, কিন্তু পিছত খাম আকৌ। বলক আমি বগৰীখিনি ধুই লওঁগৈ। বগৰী ধুই আছোঁ, হাতখনত ধুই লওঁ লগতে। খুন্দি আছোঁ বগৰী লগত বহি লওঁ হৈছেগৈ। নমাই দিছোঁ। দিছোঁ এতিয়া। বন্ধুসকলে এয়া বগৰী এতিয়া আমাৰ খুন্দি হৈ গ'ল, এতিয়া বিটাই আছে। এয়া চাই লওক, এয়া মাটিৰ বিটাই আছে। আৰু আমাৰ বগৰী খোৱা মানুহ এইকেইজনেই, মানে এই দেখিছে না পাতকেইখন। সেইকেইজন বন্ধুসকল, আমাৰ এতিয়া বগৰী খোৱা আৰম্ভ হৈ গ'ল। আমি এতিয়া বগৰী খাইছোঁ, এয়া বগৰী খাই আছোঁ। বগৰীটো এনেকুৱা হৈ জনাইছে আপোনালোকক, মজা। আৰু বন্ধুসকল, বতৰৰ ফল বতৰতে খাব লাগে। ধুনীয়া হৈছে বগৰীটো। আমাৰ বগৰী মই পাৰিছিলোঁ বাৰু, এই খুন্দাৰ পৰা চব হেৰি কৰা মানুহ আমাৰ এজন মাধুৰ্য, সিও খাই আছে। আৰু লগত আছে আমাৰ এয়া মনটো কেনেকুৱা হৈছে বগৰী? মজা। খাবলৈ কেনেকুৱা হৈছে? মজা। এতিয়া আমাৰ আকাশ, এই জিন্তু ভাই, এয়া অংকুৰ খাই আছে। এইকেইজনে আমাৰ লগত বগৰী খোৱা মানুহ। অকল ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত
লগ পোৱাৰ আশাৰে বাই বাই।